চিৰস্নেহী মোৰ ভাষা জননী। সাম্প্ৰতিক কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ আৰু চৰকাৰী নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি অসম সাহিত্য সভাই 2020-22 বৰ্ষৰ কাৰ্যসূচী কিছু সীমিত কৰিবলগীয়া হৈছে। অসম সাহিত্য সভাৰ এখন অন্যতম জিলা চৰাইদেউ জিলা সাহিত্য সভা। চৰাইদেউ জিলা সাহিত্য সভাই 14 জুলাই কবি নৱকান্ত বৰুৱাৰ স্মৃতি দিৱসৰ দিনাখনৰ পৰা তিনিদিনীয়াকৈ অনলাইন কবি সন্মিলনৰ আয়োজন কৰিছে। এই খবৰটো পাই অসম সাহিত্য সভাৰ তৰফৰ পৰা আমি সন্তোষ প্ৰকাশ কৰিছোঁ আৰু তেখেতসকলক এই চেগতে সাদৰ সম্ভাষণ আৰু শুভেচ্ছা জনাইছোঁ। অসম সাহিত্য সভাৰ কেইবাখনো উপসমিতি আৰু কেইবাখনো জিলাই ইতিমধ্যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন যোগে লগতে বৈদ্যুতিন মাধ্যমৰ বিভিন্ন গণ মাধ্যমৰ জৰিয়তে কিছু কিছু কাৰ্যসূচী অব্যাহত ৰাখিছে। চৰাইদেউ জিলা সাহিত্য সভাই নৱকান্ত বৰুৱা সোঁৱৰণী অনলাইন কবি সন্মিলনৰ যি প্ৰস্তুতি অব্যাহত ৰাখিছে আৰু তিনিদিনীয়াকৈ তেখেতসকলে যি আয়োজন কৰিছে সেই আয়োজন যাতে সুন্দৰ সাফল্যমণ্ডিতভাৱে সমাপ্তি ঘটে তাৰ কাৰণে মই আশা প্ৰকাশ কৰিছোঁ আৰু অনাগত দিনত চৰাইদেউ জিলা সাহিত্য সভাৰ দৰে অন্য জিলায়ো তেনেধৰণৰ কাৰ্যসূচী নিশ্চয় হাতত ল'ব। এই চেগতে মই চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি, সম্পাদক, বিষয়ববীয়া লগতে কবি সন্মিলনৰ উদ্যোক্তাসকলক ধন্যবাদ জনালোঁ। চিৰস্নেহী মোৰ ভাষা জননী। নমস্কাৰ। চৰাইদেউ জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত অনলাইন কবি সন্মিলনলৈ সকলোকে আদৰণি জনাইছোঁ। 2002 বৰ্ষৰ 14 জুলাই তাৰিখে নৱকান্ত বৰুৱাই আমাৰ মাজৰ পৰা কায়িকভাৱে বিদায় লয় যদিও তেখেতৰ জীৱন দৰ্শন চিন্তাৰাজিয়ে আমাক আজিও আলোড়িত কৰে। 2020 বৰ্ষৰ 14 জুলাই তাৰিখৰ পৰা 16 জুলাই তাৰিখলৈকে চৰাইদেউ জিলা সাহিত্য সভাই নৱকান্ত বৰুৱা সোঁৱৰণী অনলাইন কবি সন্মিলনৰ অনুষ্ঠিত কৰিছে। এই অনলাইন কবি সন্মিলনৰ আজি তৃতীয় তথা অন্তিম দিনৰ কাব্য পাঠৰ আৰম্ভণিতে কবি নৱকান্ত বৰুৱালৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। কৰোনা কালৰ এই বিপৰ্যয়ৰ সময়ত আমি অনলাইন কবি সন্মিলনখনি যেনেদৰে অনুষ্ঠিত কৰিব লাগিছিল, কাৰিকৰীগত কিছু অসুবিধাৰ বাবে তেনেদৰে অনুষ্ঠিত কৰিব পৰা নগ'ল। এয়া মাত্ৰ আমাৰ সামান্য প্ৰয়াস। আজিৰ কাব্যপাঠৰ ছিৰিজত অংশগ্ৰহণ কৰিছে কবি মিতালী গগৈ, পদ্মজা ফুকন শইকীয়া, আব্দুল আজিজ, নৱনীতা গগৈ আৰু ৰঞ্জিতা বৰপূজাৰীয়ে। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাব্যপাঠৰ শিতান্তি আগবঢ়াই দিয়া হৈছে। ধন্যবাদ। কবিতাৰ শিৰোনাম বাৰিষা তোমাক স্বাগতম। মেঘৰ মাদল শুনি হাঁহি হাঁহি নাচি উঠিল বিজুলী ৰাণীজনী। দীপাৱলীৰ চমকেৰে পোহৰাই তুলিলে আকাশ বতাহ আৰু পৃথিৱীখনি। বৰষুণে জীপাল কৰিলে নদ নদী খাল বিল পথাৰ। সেউজীয়া হ'ল প্ৰকৃতি আৰু মানুহৰ মনবোৰ। শস্য শ্যামলি কৰি ধৰাৰ বুকু উজলাবলৈ সাজু হ'ল কৃষিজীৱী মন। বাৰিষা তোমাক স্বাগতম। কবিতাৰ শিৰোনাম বানপানী। গৰাবোৰ খহিছে, ৰংমনৰ সপোনবোৰো চপৰা চপৰে খহিছে। খেতিডৰা চপায়েই এইবাৰ ৰঙিলীক আপোন কৰাৰ কথা আছিল। নৈ চাপৰিত খেতি কৰা টকাৰে হালৰ গৰুহাল যোগাৰ কৰি দুডৰামান আধি মাটিও চহাবলৈ লৈছিল। এতিয়া কেৱল পানীয়ে পানী। নৈখনত পানী, পথাৰত পানী,
ৰং মনৰ দুচকুত পানী আৰু বুকুত এবুকু বানপানী। ধন্যবাদ। নমস্কাৰ, মই আব্দুল আজিজ, অৱসৰপ্ৰাপ্ত শিক্ষক। মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মুক্তি। আমাক লাগে মুক্তি, নামানো আমি তহঁতৰ এই আবুৱা ভৰা চুক্তি। চুক্তিৰ বাবে যিহে ভাষণ নাই তাত কোনো যুক্তি। আমাক লাগে মুক্তি। আশা দেখুৱাই বিভিন্ন দিশত মহামানৱৰ অবিকল ৰূপত নোৱাৰ কৰিব তহঁতৰ তালিকাত আমাক অন্তৰ্ভুক্তি। আমাক লাগে মুক্তি। তহঁতক লাগে গাধী ক্ষমতাৰ, নাথাকে চিনচাপ জয়া মমতাৰ। পাৰ পালে তহঁতে পাৰলৈ উঠি ঘূৰতেই মাৰ লাঠি। নাই তাত কোনো যুক্তি। আমাক লাগে মুক্তি। এতিয়া তহঁত অন্ধ, ৰাইজৰ পথ সকলো দিশত তহঁতেই কৰ বন্ধ। প্ৰাপ্যৰ খাতিৰত অভিযোগ কৰিলে তহঁতেই কৰ কাৰাৰুদ্ধ। নাই তাত কোনো যুক্তি। আমাক লাগে মুক্তি। যেতিয়া দেখিছ পৰিছ ফান্দত, আচল ৰূপটো ওলাই পৰিছে সমগ্ৰ দেশৰ জনতাৰ আগত, তেতিয়া তহঁতে হিংসাৰ বীজ সিঁচিব বিচাৰ ভাই ভাইৰ মাজত। নাই তাত কোনো যুক্তি। আমাক লাগে মুক্তি। নামানো আমি তহঁতৰ এই আবুৱা ভৰা চুক্তি। আমাক লাগে মুক্তি। নমস্কাৰ। নমস্কাৰ, মই নৱনীতাই আপোনালোকৰ আগত এটি অনুভৱ আগবঢ়াবলৈ লৈছোঁ। নাৰীবোৰ কেতিয়া সুখী? এদিনৰ কথা নহয় যে আপুনি ক'ব নাৰীবোৰে সুখী হ'ব পৰা নাই, বাট হেৰুৱাইছে। নামানো আপোনাৰ কথা, ভুল নাযাওঁ আপোনাৰ কথাত। নাৰীবোৰ সুখী, প্ৰেমৰ বিশালতাত ডুব যাব পৰাকৈ, গভীৰতালৈ। সিদিনা আয়ে লখিমী বুলি আদৰিলে, সিদিনাও নাৰীবোৰ সুখী। পুৱাই গোসাঁই ঘৰলৈ এগছি চাকি জ্বলাই, পাকঘৰলৈ আগবাঢ়ি যাওঁতে নাৰীবোৰ সুখী। আই পিতাই আঙুলিৰ বুলনিত ডাঙৰ হোৱা, প্ৰতিজনৰ বুকুত থিতাপি লোৱা উমান পালে নাৰীবোৰ সুখী। ঘৰখন যদি সৰগ হয়, জীৱন দৰ্শন, ৰঙা লাইটৰ পোহৰ নালাগে, সিদিনা পাকঘৰত জুই পুৰাই পোহৰাব, নাৰীবোৰ তেতিয়াও সুখী। আকাশলৈ চাই যেতিয়া নিজক বিচাৰি ফুৰে, মৌনতা হেৰাই অসীমত, স্নেহময়ী অপত্যই ধৰে শিখাৱতী সুবাস বিলাই, নাৰীবোৰ তেতিয়াও সুখী। নিজেই গলি গলি আনক পোখৰাই, নাৰী সিদিনা সুখী। এতিয়া আপুনি ক'ব বন্দিত্ব নহয় মায়াজাল, ঘূৰণীয়া বাকৰি মনৰ সেউজীয়া, তথাপিও জীপাল হয়, নাৰীবোৰ তেতিয়াও সুখী। ধন্যবাদ। মই প্ৰায়েই মোৰ সতে কথা পাতোঁ নিসংগ হ'লেই। 10 বছৰীয়া চতুৰ্থ শ্ৰেণীত দেউতাই বৃত্তি পোৱাৰ বাবে কিনি দিয়া ফুটফুটীয়া ফ্ৰক পিন্ধা মইজনীক লগ পাওঁ। ডুকুচাকৈ চুলি বান্ধি দেউতাৰ হাতত ধৰি বজাৰলৈ যোৱা, দেউতাৰ হাতৰ পৰশ এতিয়াও লাগি আছে মোৰ হাতত। কেতিয়াবা কথা পাতোঁ মেট্ৰিক দি প্ৰথম বিভাগ পাওঁতে দেউতাৰ উজলি থকা মুখখন দেখি অন্তৰ ভৰি যোৱা মইজনীৰ লগত। কেতিয়াবা কথা পাতোঁ স্নাতকোত্তৰ শ্ৰেণীত নমছ নেপালেও MA পাছৰ নাম ফলক লগা মইজনীৰ সতে। কেতিয়াবা কথা পাতোঁ ঘৰৰ অমতত বিয়াত বহা যুক্তিবাদী মইজনীৰ সতে। আৰু এতিয়া সকলো হেৰুৱাই অকলে সংসাৰ আগবঢ়াই নিয়া মইজনীৰ সতেও কথা পাতোঁ। মই জীৱনৰ উত্থান পতনত হাৰি গ'লোঁ, ভিতৰৰ মইজনী এতিয়াও একে আছোঁ। সেয়েহে মই মোক ভাল পাওঁ, নিজৰ দুখবোৰ ঘূৰি ঘূৰি চাওঁ, আকৌ সামৰি থওঁ বাৰ্তালাপ মোৰ সতে। নমস্কাৰ, মই মেঘালী গগৈ। পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম খবৰ। ঘড়ীৰ টিকটিকনিও নাই, সময়বোৰ গুচি গৈছিল। ঘড়ীৰ টিকটিকনিও নাই, সময়বোৰ গুচি গৈছিল। কোৱা হোৱা নাছিল সৰাপাতলৈ বসন্ত অহাৰ খবৰ। নাহৰৰ দেহত চিপচিপীয়া বৰষুণ, সুললিত ৰাগ, চুপহি সৰিছিল নে চুপিছিল।
তাতো নাছিল আবেগৰ খবৰ। চুপহি সৰিছিল নে চুপিছিল, তাতো নাছিল আবেগৰ খবৰ। নপানী পথাৰত কেঁচু কুমতিৰ টান, জীৱনে দিবনে যৌৱনৰ সফুৰা, সংগ্ৰামে হিবনে এককাল পানী, তাতো নাছিল একো খবৰ। এতিয়া সময়ে সময়ক বান্ধি খবৰৰ বাবে অজস্ৰ খবৰ, মুখৰ আঁৰৰ মুখ। সময়ে সময়ক বান্ধি খবৰৰ বাবে অজস্ৰ খবৰ, মুখৰ আঁৰৰ মুখ। বিষাদ স্মৃতি জৰ্জৰিত হেতা চাৱনি, কোনোবা নোহোৱাৰ খবৰ। উদাস চকুত জান নিজান তৈলচিত্ৰ, উদাস চকুত জান নিজান তৈলচিত্ৰ। ধন্যবাদ।